Sequence 1 আবেলি লোকেশ্যন চাহ বাগিচাৰ মাজৰ দীঘলীয়া বাট ডে আউটডোৰ মধ্যবয়স্ক মায়া বাগিচাৰ ভিতৰত দীঘলীয়া বাট এটাৰে অন্যমনস্ক হৈ খোজকাঢ়ি গৈ থাকিব মায়াই পাতল ৰঙৰ শাৰী পিন্ধিব মায়া অফ ভইচ প্ৰিয়ানুজ ভাবিছিলোঁ তোমাৰ কথা কেতিয়াও কাকো কোৱা নহ'ব আজিলৈকে মই কোনো উপন্যাসত তোমাৰ কথা লিখা নাই কিন্তু নোৱাৰিলোঁ সময় শেষ হৈ আহিছে কেতিয়াও কাৰো আগত তোমাৰ আৰু মোৰ কাহিনীটো কোৱা নহ'ব ক'লেও হয়তো কোনেও বিশ্বাসো নকৰিব অনুভৱ কৰাটো দূৰৈৰ কথা মোক যিসকলে চিনি পায় তেওঁলোকে ভাবিবও পাৰিবনে শক্তিশালী পুলিচ বিষয়া মায়া কাশ্যপৰ আছিল এক আশ্চৰ্যকৰ প্ৰেমৰ অতীত যি অতীত এতিয়াও উজ্জ্বল হৈ আছে নিৰ্মল হৃদয়ৰ পৰা বিস্ফোৰিত শুভ্ৰ আলোকেৰে সেই মায়াক আজি তুমি হয়তো বুজিব পাৰিবা যদিও মই নাজানো তুমি ক'ত আছা কেনেকৈ আছা তুমি যেতিয়া মোক লগ পাইছিলা তেতিয়া লেখক মায়াৰটো জন্মই হোৱা নাছিল মোক দেখা পাব পৰাকৈ দৃষ্টিৰ তীক্ষ্ণতা আৰু অনুভৱৰ সিমানখিনি গভীৰতা তোমাৰো বোধ কৰোঁ নাছিল উজ্জ্বল আনন্দময় আৰু তাৰুণ্যৰ সোণোৱালী তৰলেৰে পূৰ্ণ তুমি এটা সাধাৰণ ল'ৰা আছিলা যি সাধাৰণতে মোৰ কাৰণে জীৱনহীনতা আৰু জীৱনৰ মাজত এখন সাঁকো গঢ়িছিল মায়া ৰৈ যাব কাট ছিকুৱেন্স 1A কাগজৰ পৰা চকু তুলি মায়াই কলমটো থৈ দিব তাৰপিছত দুখাতেৰে মুখ মোহাৰিব মায়াৰ পিন্ধনত কুৰ্তা পায়জামা চুলি পনিটেইলত বন্ধা শান্ত মুখ মৰমেৰে ভৰি থকা যেন লগা চকুত বিষাদৰ ছাঁ অলপ সময় পিছত আকৌ লিখিবলৈ ল'ব মায়াই মায়া অফ ভইচ তুমিতো আছিলা সহজ পৃথিৱীৰ মানুহ আৰু মই ক'তো নাছিলোঁ প্ৰিয়ানুজ কোনো পৃথিৱীয়ে মোক দিয়া নাছিল বসবাসৰ অধিকাৰ কোনো দেশৰেই মই বৈধ নাগৰিক নাছিলোঁ কোনো দেশৰে আকাংক্ষিত নাছিলোঁ মই মোৰ ধূসৰিত হৈ পৰা পৰিচয়ৰ দুৱাৰদলিত তুমি সহজ পৃথিৱীৰ পৰা আহি থিয় হৈছিলা আৰু অবাক হৈ চাই থাকিছিলা বাস্তৱত অস্তিত্বহীন এটা পৰিচয়ৰ সৈতে তুমি সাঙুৰ খাই পৰিছিলা পৰি আৰু মায়া নামৰ এটা বাস্তৱ আৰু এটা অবাস্তৱ চৰিত্ৰ তোমাৰ সন্মুখত একাকাৰ হৈ থিয় হৈ আছিল ৩০টা বছৰৰ পিছত আকৌ সেই দুয়োটা চৰিত্ৰ একাকাৰ হৈ তোমাৰ সন্মুখলৈ আহিছে আৰু তুমি কেমেৰা মিডশ্বটত ৰাউণ্ড ট্ৰলি গায়ত্ৰী ৰৈ গ'ল এক্সটাৰ্নেল হাৰ্ড ডিস্কত সাঁচি থৈ দিয়া আধৰুৱা স্ক্ৰিপ্টখনৰ টুকুৰা আৰু বিশৃংখল হৈ থকা লেখাবোৰ এটা ফল্ডাৰত ভৰাই থৈছিল গায়ত্ৰীয়ে কেইবা বছৰ ধৰি লিখিবৰ চেষ্টা কৰি থকা আৰু লিখিবলৈ লৈও বাৰে বাৰে থমকি ৰ'ব লগা হোৱা এখন চিনেমাৰ জুমুঠি এটা গায়ত্ৰীয়ে নিজৰ কাৰণে গঢ়িব খোজে এটা সপোনৰ পৃষ্ঠভূমি সেয়া গায়ত্ৰীৰ আকাংক্ষাৰ পৃথিৱীৰ সেই আধাৰশিলাৰ বৰ্তমানৰ মাজত ৰৈ আছে গায়ত্ৰী স্ক্ৰিপ্টত নিজৰ নাম পঢ়ি ৰাখিছে গায়ত্ৰীয়ে আৰু মায়া সন্দীপন আৰু কেইজনমান মানুহৰ বাহিৰে গায়ত্ৰীক মায়া হিচাপে আৰু কোনেও চিনি নাপায় চিনি পোৱাসকলৰ ভিতৰত বেছিভাগ পৃথিৱীৰ পৰা গুচি গৈছে যিকেইজন আছে তেওঁলোকে মায়াক এতিয়া মায়া বুলি ভাবিবলৈ অস্বস্তি পায় পাহৰি থাকিব খোজে সেই পৰিচয়ক চিনেমাৰ চৰিত্ৰৰ মাজত তেওঁলোকে যদি বিচাৰিও পায় গায়ত্ৰীৰ একো আহে নাযায় মায়া পৰিচয় গায়ত্ৰীক লজ্জিত নকৰে অস্বস্তিটো নেপেলায় কাৰণ মায়া নামৰ পৰিচয়ৰ হাতত ধৰি গায়ত্ৰী নিজক গঢ়িছে সমাপ্ত কৰিছে দুৰ্গম পৰিক্ৰমা বাইদেউ শিখা এটা কথা সোধক আপুনি যে বাস্তৱৰ আঁৰৰ বাস্তৱৰ কথা কৈছে মই যদি নিজৰ লগত কঢ়িয়াই লৈ যাব খোজা বাস্তৱৰ আঁৰৰ কিছু বাস্তৱ আপোনাক কৈ যাওঁ আপুনি শুনিবনে আপোনাকতো মই ডিটেইলত একো কোৱাই নাই সকলোখিনি ক'ব নোৱাৰিম মাত্ৰ কেইটামান দৃশ্য কেইটামান বাক্য গায়ত্ৰীয়ে একো নক'লে মনিটৰৰ সন্মুখৰ চকীৰ পৰা উঠি আহি শিখাৰ ওচৰত বহিল অলপ সময় মনে মনে থাকি শিখাই ক'লে বেছি সময় নলওঁ বাইদেউ আজি নিজৰ লগত থাকিম বুলি কৈছিল একো নহয় সময়ৰ কথা নাভাবিবা আচলতে আজি মোৰো এটা বাস্তৱৰ আঁৰৰ বাস্তৱ সন্মুখলৈ আহিছে বহুত বছৰৰ পিছত এজনী মানুহে মোক দেখা কৰিবলৈ আহিছে USA পৰা কাইলৈ আমাৰ ঘৰলৈ আহিব চিনেমা স্ক্ৰিপ্টত সেই মানুহজনীও এটা চৰিত্ৰ ইছাবেলা আচলতে তেওঁৰ নাম জেনিফাৰ মই স্ক্ৰিপ্টটোত তেওঁ USA পৰা অহা দেখুৱাইছোঁ ভবা নাছিলোঁ এনেকৈ মিলি যাব কিন্তু চিনেমাৰ বাস্তৱৰ সৈতে বাস্তৱৰ জেনিফাৰ একে হ'বনে নহয় কাইলৈহে জানিম গায়ত্ৰী ৰৈ গ'ল লাহেকৈ হাঁহি ক'লে মোৰ কথা থাকক কি ক'ব খুজিছিলা কোৱা অলপ সময় লওঁ
নিজক খুলিবলৈ অসুবিধা হৈছে হয় কিন্তু খুলিব খুজিছা হয় বাইদেউ এটা কাম কৰা তোমাৰ লেপটপটো লৈ আনা মোৰ স্ক্ৰিপ্টখন দিওঁ পঢ়া হয়তো তুমি ক'বলৈ সহজ পাবা পঢ়ি উঠাৰ পিছত শিখা গুচি গ'ল একে উশাহতে লেপটপটো লৈ উভতি আহিল শিখাৰ লেপটপৰ স্ক্ৰিপ্টখন দি লাহেকৈ হাঁহি নিজৰ লেপটপটোৰ ফল্ডাৰটো মিনিমাইজ কৰি মেইলটো খুলি ল'লে গায়ত্ৰীয়ে শেষ মেইল আছিল এইটো বহুত বছৰ আগতে সন্দীপনলৈ লিখা শেষটো মেইল তাৰপিছত চিৰদিনৰ কাৰণে স্তব্ধ হৈ পৰিছিল হঠাতে কলকলাই উঠে এটা কণ্ঠ maya@gmail.com বহুত দিনৰ মূৰত হয়তো এটা অন্য জন্মৰো বহুত পিছত আজি মেইলটো খুলি লৈছে গায়ত্ৰীয়ে কাইলৈ জেনিফাৰ আহিব দুপৰীয়া ফোন কৰিছিল জেনিফাৰে কি আচৰিত ধৰণে মিলি গৈছে গায়ত্ৰীয়ে লেখা স্ক্ৰিপ্টৰ সৈতে জেনিফাৰ অহা ঘটনাটো পেজ ডাউন কৰি কৰি গায়ত্ৰী গুচি গ'ল স্ক্ৰিপ্টৰ পেজ নম্বৰ 10লৈ সেইটো পেজত লিখা আছে জেনিফাৰ অহা ছিকুৱেন্স 5 লোকেশ্যন এজন প্ৰকাশকৰ কিতাপৰ দোকান ডে ইনডোৰ দুপৰীয়া প্ৰকাশক বহি আছে সন্মুখত এজাপ কিতাপ লেণ্ডলাইনৰ ফোনটো বাজি উঠে বিৰক্তিৰে ফোনটো তুলি লয় প্ৰকাশকে প্ৰচণ্ড বিৰক্তি আৰু খঙেৰে বাৰে বাৰে ফোন কৰি আছে কিয় মই কিমানবাৰ কৈছোঁ এই সময়ত মোক ফোন নকৰিব মই ব্যস্ত থাকোঁ সদায় সদায় ফোন কৰি মোক আমনি দি থাকে কিয় কিমানবাৰ কৈছোঁ মই কবিতাৰ কিতাপ প্ৰকাশ নকৰোঁ বিক্ৰী নহয় মই ব্যৱসায় কৰোঁ লাভ নথকা কিতাপ প্ৰকাশ কৰিম বুলি আশা কৰে কিয় কাট ছিকুৱেন্স 5A লোকেশ্যন কিতাপৰ দোকান এখনৰ সন্মুখ ডে আউটডোৰ দুপৰীয়া এগৰাকী বিদেশী মহিলাই ফোনত কৈ থাকিব এইটো সুধা প্ৰকাশন হয়নে মই পাব্লিছাৰৰ লগত কথা পাতিব খুজিছোঁ কাট ছিকুৱেন্স 5B লোকেশ্যন প্ৰকাশকৰ কিতাপৰ দোকান ডে ইনডোৰ দুপৰীয়া প্ৰকাশক থমকি ৰয় বিদেশী মাত শুনি ইংৰাজী ভালকৈ ক'ব নোৱাৰা প্ৰকাশকৰ থোটা মোজা লাগে হয় 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 কৈছোঁ কওক কাট ছিকুৱেন্স 5C লোকেশ্যন কিতাপৰ দোকানৰ সন্মুখ ডে আউটডোৰ দুপৰীয়া বিদেশী মহিলাই ফোনত কৈ থাকিব আপুনি মায়া কাশ্যপৰ কিতাপৰ প্ৰকাশক নহয় জানো কাট ছিকুৱেন্স 5D লোকেশ্যন কিতাপৰ দোকান ডে ইনডোৰ দুপৰীয়া হয় হয় কওকচোন প্ৰকাশকে দাঁত উলিয়াই হাঁহিব মনোলোগ আকৌ চিনেমা আহিল কাট ছিকুৱেন্স 5E লোকেশ্যন কিতাপৰ দোকানৰ সন্মুখ ডে আউটডোৰ দুপৰীয়া মহিলা জেনিফাৰ মই তেখেতক এবাৰ দেখা কৰিব খুজিছোঁ অনুগ্ৰহ কৰি তেখেতৰ ফোন নম্বৰটো দিলে বৰ সুখী হ'লোহেঁতেন কাট ছিকুৱেন্স 5F লোকেশ্যন প্ৰকাশকৰ কিতাপৰ দোকান ডে ইনডোৰ দুপৰীয়া প্ৰকাশকৰ মুখত কেমেৰাত জুম কৰিব ম্লান হৈ পৰা এখন মোক ক'ব নোৱাৰি নেকি জেনিফাৰ অফ ভইচ চৰি নোৱাৰি তেখেতৰ লগত মোৰ অলপ ব্যক্তিগত কথা আছিল প্ৰকাশক কিন্তু তেখেতৰ অনুমতি নোহোৱাকৈ মই আপোনাক ফোন নম্বৰ দিব নোৱাৰোঁ আপুনি অলপ সময় পিছত ফোন কৰক মই অনুমতি লৈ লওঁ তেখেত মানুহৰ পৰা অলপ আঁতৰি থাকে যদি দেখা কৰিব নোখোজে বেয়া নাপাব কিয় দেখা কৰিব খুজিছে বুলি সুধিলে কি ক'ম জেনিফাৰ অফ ভইচ ক'ব প্ৰিয়ানুজৰ মিছেছ ইছাবেলাই দেখা কৰিব খুজিছে মই USA পৰা আহিছোঁ